জিডিপি দেশ এখনৰ অৰ্থনীতিত এই শব্দটোৰ আৱশ্যকতানো কি আৰু ইয়াৰ মানেনো কি এই ভিডিঅ'টোত আমি সেই বিষয়ে আলোচনা কৰিম। জিডিপি যাৰ ফুল ফৰ্মটো হৈছে আপোনাৰ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। ইয়াৰ গ্ৰছ মানে হৈছে আপোনাৰ সৰ্বমুঠ বা টোটেল, ডমেষ্টিক মানে হৈছে আপোনাৰ ইণ্ডিয়াৰ যিটো আপোনাৰ জিঅ'গ্ৰাফিকেল আমাৰ বাউণ্ডাৰী তাৰ ভিতৰত, আৰু প্ৰডাক্ট মানে হৈছে আপোনাৰ গুডছ আৰু ছাৰ্ভিচেছ। গুডছ বুলি ক'লে আপোনাৰ যিবোৰ বস্তু আমি উৎপাদন কৰিব পাৰোঁ, যেনে আপোনাৰ শস্য, খেতি বাতি ইত্যাদি, আৰু ছাৰ্ভিচেছৰ ভিতৰত আপোনাৰ আহিব ধৰি লওক ডক্টৰ, লয়াৰ, ইঞ্জিনিয়াৰ ইত্যাদিবোৰ। গতিকে এই জিডিপিটো যদি আমি জানো, তাৰ পৰা আমি দেশ এখনৰ বৰ্তমানৰ অৰ্থনৈতিক স্থিতিনো কি সেই বিষয়ে আমি এটা অনুমান কৰিব পাৰোঁ যে দেশখন বৰ্তমান অৰ্থনৈতিকভাৱে আগুৱাই আছে নে পিছুৱাই আছে। আৰু এই যিমানখিনি গুডছ আৰু ছাৰ্ভিচেছ আছে এখন দেশৰ ভিতৰত, গোটেই বছৰটোত আপোনাৰ যিমানখিনি গুডছ আৰু ছাৰ্ভিচেছ মেনুফেকচাৰ হ'ব, সেই গোটেইখিনিক আমি একেলগে জিডিপি বুলি ক'ম বা আমি জিডিপিত কাউণ্ট কৰিম। এতিয়া ধৰি লওক উদাহৰণস্বৰূপে বাহিৰৰ কোনোবা এটা কোম্পানী আহি কিনে ইণ্ডিয়াত যদি আমাৰ প্ৰডাক্ট মেনুফেকচাৰ কৰা আৰম্ভ কৰে, তেতিয়াহ'লে সেইটো আমি, যদিও কোম্পানীটো বাহিৰৰ কিন্তু তেওঁলোকে মেনুফেকচাৰিং আমাৰ আহি ইণ্ডিয়াত কৰি আছে, সেইটো আমি ইণ্ডিয়াৰ জিডিপি মানে গ্ৰছ ডমেষ্টিক প্ৰডাক্টত আমি ইনক্লুড কৰিম। আৰু এই গোটেই জিডিপিৰ কনচেপ্টটো আমি যদি এটা সৰু উদাহৰণেৰে বুজিব পাৰোঁ, তেতিয়াহ'লে আমি ধৰি লওক এখন সৰু দোকানৰ এটা উদাহৰণ লৈছোঁ, য'ত আপোনাৰ বিভিন্ন ধৰণৰ সামগ্ৰী আছে, যেনে ধৰি লওক ৰেচনৰ সামগ্ৰী, খেলনা, খোৱা লোৱা, তাৰপিছত আমাৰ দৈনন্দিন জীৱনত যিখিনি বস্তু ব্যৱহাৰ কৰা হয়। সেই দোকানখনত গোটেই বছৰটোত আপোনাৰ যিমানখিনি বস্তু বিক্ৰী হ'ব, সেই গোটেই বিক্ৰী হোৱা বস্তুখিনি যদি আমি টোটেল এক বছৰত কেলকুলেট কৰোঁ, সেইটোৱে হ'ব আপোনাৰ সেই দোকানখনৰ জিডিপি। আৰু এই কনচেপ্টটোৱে আপোনাৰ এখন দেশৰ ক্ষেত্ৰতো এপ্লাই কৰা হয়, যে দেশ এখনত গোটেই মানে বছৰটোৰ ভিতৰত কিমানখিনি প্ৰডাক্ট আৰু আপোনাৰ ছাৰ্ভিচেছ মেনুফেকচাৰ কৰা হৈছে। আৰু এই জিডিপিৰ কেলকুলেট কৰাৰ মেইন উদ্দেশ্যটো হৈছে যে তাৰ সহায়ত আমি দেশখনৰ অৰ্থনৈতিক স্থিতিৰ বিষয়ে এটা অনুমান ল'ব পাৰোঁ। আৰু ভাৰতত জিডিপি কেলকুলেট কৰে চেণ্ট্ৰেল ষ্টেটিষ্টিক্স অফিচে। যদি দেশ এখনৰ আপোনাৰ জিডিপি গ্ৰ'থৰ ফালে গৈ আছে, মানে তাত গুডছ আৰু ছাৰ্ভিচেছৰ আপোনাৰ মেনুফেকচাৰিঙৰ পৰিমাণটো বাঢ়িছে, তাৰমানে দেশখনৰ অৰ্থনৈতিক স্থিতি ভালৰ ফালে গৈ আছে। আৰু যদি জিডিপি তলৰ ফালে নামিছে, তাৰমানে তাৰ ওলোটাটো, মানে গুডছ আৰু ছাৰ্ভিচেছৰ যিটো মেনুফেকচাৰিং তাৰ পৰিমাণটো হ্ৰাস পাইছে। আৰু এইবোৰ কেলকুলেশ্যনৰ জৰিয়তে আমাৰ চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ ল'ব পাৰে, যাৰ সহায়ত জিডিপিক কেনেদৰে আৰু বেটাৰ কৰিব পাৰি সেই বিষয়ে কিছুমান পদক্ষেপ ল'ব পাৰি। আৰু বৰ্তমান বিশ্বত আটাইতকৈ ডাঙৰ জিডিপি থকা দেশখনে হৈছে USA, আৰু তাৰ তলতে আছে আপোনাৰ চাইনা। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল জিডিপিৰ বিষয়ে এটা সৰু থুলমূল আলোচনা। যদি ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবিছে, কাইণ্ডলি ভিডিঅ'টো আপোনালোকৰ সতীৰ্থ বা চিনাকিসকলৰ সৈতে শ্বেয়াৰ কৰিব। আৰু ফিউচাৰত এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট যদি পাই থাকিব খুজিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।